নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মহিলাসকল কিদৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ তাৰে মই এটা টিপছ দিম বুলি ভাবিছোঁ। আৰু কিছু কথা ক'ম যে মানুহবোৰ প্ৰেক্টিকেলত কেনেকুৱা। আৰু মই আশা ৰাখিলোঁ ভিডিঅ'টো যদি ভাল পাই লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক আমি আমাৰ কথালৈ আহিছোঁ। আজি কিছুদিন আগৰ কথা, আমাৰ ইয়াতে ৰাস্তাত ঠিকাদাৰ আণ্ডাৰত কাম চলি আছিল। তাত প্ৰায় 20জনমান ৱৰ্কাৰে কাম কৰিছিলে। দিনটো কামেই মানুহ এঘৰৰ ঘৰত আহি কয় যে বাইদেউ পিয়াহ লাগিছে, পানী এগিলাচ দিবনে? কিন্তু আমি যদি পানী গিলাচ নিদিওঁ, কেনেকুৱা কথা কওকচোন। মানুহবোৰ আমি ইমানেই বেয়া হৈ গ'লোঁ নে যে আমাৰ ঘৰত তৃষ্ণাটোৰ এজনক দিবৰ কাৰণে পানী এগিলাচো নাই। ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ, মেহেল বুলি ক'লেও ভুল হ'ব। গোটেই কাম কৰা মানুহ বটলবিলাক লৈ আহে আৰু মই পানী ভৰাই দিওঁ, পানী খায়। তেখেতসকলে মোক ক'লে যে বাইদেউ এইখিনি মানুহৰ ঘৰত কাৰো ঘৰত পানী নাই, খোৱা পানীও নাই। সেই কথাখিনি মোৰ কি আজিও মনত পৰে আৰু মোৰ বেয়া লাগে যে সঁচাকৈ মানুহবিলাক ইমান নিষ্ঠুৰ। হয় বাৰু আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি, সেইবুলি আমি তৃষ্ণাটোৰ যদি পানীও মানৱতা এনেকৈ হেৰাই গ'লে হ'ব জানো? এইবিলাক যে চুৰ ডকাইত মাৰধৰ বেছি হৈছে, এইবিলাক হৈছে কাৰণ কি হ'ল আমাৰ মানৱতা নাই, নোহোৱা হৈ গৈছে। সেই মানুহবোৰক মই আকৌ মাতি আনি মোৰ ঘৰত চাহ বনাই সিহঁতক মই ভালকৈ এদিন খুৱাইছোঁ। আৰু তেতিয়া সিহঁতে মোক আশীৰ্বাদ দিছে, মোৰ কাৰণে সেইটো বহুত। 10জন মানুহে মোক আশীৰ্বাদ দিছে আৰু কৈছে আপোনাৰ ভাল হ'ব। নাজানো ভগৱানে কি কৰে, মোৰ ভাল হয় বেয়া পায়। মোৰ ভাল বুলি ক'বৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। মই এইটো কাৰণে বনাইছোঁ যে সেইবিলাক কাম কৰা মানুহখন বুলি কি সিহঁতৰ কি মন নাই, সিহঁতৰ কি হৃদয় নাই, সিহঁতৰ তেজ মঙহৰ শৰীৰ নহয় নেকি? সকলো মানুহ একে নহয়। সেইগিলাচ কিয় দিব নোৱাৰা? তেনেহ'লে তুমি ধনী কোনফালৰ পৰা? ধনী টকা পইচাৰে নহয়, ধনী মনেৰে হওক। মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে ধনী মনেৰে হওক। কাৰণ যিবিলাক হৈ আছে আজিৰ দুনিয়াত, এইবিলাক আমি সলাব লাগিব, বেলেগে নোৱাৰে। আমি নিজেই পাৰিব লাগিব, নিজেই কৰিব লাগিব। আৰু মই ক'বলৈ ভয় নকৰোঁ, এইটো কাৰণে মোৰ সৎসাহস আছে। কাৰণ মই জানো, হয় বাৰু মই কোনো ডাক্তৰ, ইঞ্জিনিয়াৰ, কোনো সামাজিক মাধ্যমৰ মই একো নহয়। মই এগৰাকী হাউচৱাইফ, সাধাৰণ নাৰী হয়। কিন্তু মই ক'বলৈ এইটো কাৰণে ভয় নকৰোঁ, সঁচা কথাত ভয় নকৰোঁ। আমি সকলো সলনি হ'বৰ হয়। এই দৃষ্টিভংগীবিলাক সলনি কৰক। মোৰ পৃথিৱীত জন্ম হওঁতে সৰু ডাঙৰ হৈ জন্ম নলয়, আমি সকলো একেই মানুহ। তো বাকী আজি এইখিনিয়ে মই ক'লোঁ যে আমি ইজনৰ সিজনৰ প্ৰতি সহানুভূতি ভাৱ ৰাখিব লাগে। আৰু মই আপোনালোকক যে কৈছিলোঁ মই এটা মহিলাবিলাকে কিদৰে স্বাৱলম্বী হ'ব পাৰিব এটা মই টিপ দিম বুলি কৈছিলোঁ। আহকচোন টিপছটো আপোনালোকক দেখাওঁ। কি টিপছ? যিবিলাক আছে ধৰক ইনকাম নাই, ঘৰতে থাকোঁ, তো কি ল'ৰা ছোৱালীক পঢ়াবও লাগে আৰু বজাৰ কৰিব যাবও প্ৰব্লেম হয়। কি হয় আমাৰ মাইকীবিলাকৰ কাৰণে এটা সুবিধা হয়, এটা এপ ওলাইছে। এইটো এপ মই ডাউনলোড কৰিলোঁ। এপটো ইমান ভাল লাগিল। এপটো হৈছে গোবিলিয়ন এপটো আপোনালোকে ডাউনলোড কৰি চাওক। আমাৰ যিবিলাক মাহিলী, আমাৰ যিবিলাক বাজেট, আলু পিঁয়াজ আপুনি এভৰিথিং পাব। দালি, চাউল, মিঠাতেল যি লাগে, আমাক ৰেচন যিবোৰ লাগে তাত পাব। আৰু দেখিব হ'লচেল দোকানতকৈ ইয়াতে 2 টকা কম, 2 টকা নহয় 10 টকালৈকে কম থাকে। তো মই এই দেখি মই কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ, পৰহি অৰ্ডাৰ দিছিলোঁ। মই ফাৰ্ষ্ট টাইম অৰ্ডাৰ দিছোঁ, সেইটো কাৰণে মই আপোনালোকক এইটো বস্তুৰ ওপৰত মই আপোনালোকক ক'ব বিচাৰিলোঁ। কাৰণ মই যিখিনি বস্তু 5টা-6টা বস্তু দিছোঁ, এইখিনিত মোৰ প্ৰায় 150 টকা মোৰ বাজেট হৈছে। তো এই 150 টকাটো মোৰ ৰাহি গ'ল। গতিকে আপোনালোককো কৈছোঁ গোবিলিয়ন এপটো ডাউনলোড কৰিব। আৰু আহকচোন মই আপোনালোকক বস্তুখিনি দেখাওঁ। আলু চাওক, আলু বেয়া নহয়, একেবাৰেতো আপুনি নিজে বাছি অনাৰ দৰে নহয়, কিন্তু ইমান বেয়া নহয়। এই 2 কেজি দিছিলোঁ আলু, 1 কেজিত 10 টকা, 1 কেজিত 10 টকা, 20 টকাত 2 কেজি আলু। এয়া মিঠাতেল, ধাৰা মাষ্টাৰ্ড অইল, এনে ধৰক কিমান দাম, ইয়াতে 180ত পাইছোঁ। নামেৰি মই চোৱাই নাই একচুৱেলি, আপোনালোকৰ ওচৰতে এয়া খুলিছোঁ আৰু চাইছোঁ। তো চাওক, এইটোৰ দাম 85, নামেৰি চাহপাত 85 হ'ব। তো কিমানখিনি ডিফাৰেঞ্চ আপোনালোকে চাওক। 2 কেজি দিছিলোঁ, ইয়াৰে দাম কিমান? 2 কেজিত 72। ধনিয়া পাউডাৰ দিছিলোঁ 1 পেকেট, এপ ডেটো আছে 23লৈকে আছে আপোনাৰ। তাৰপিছত আৰু দিছিলোঁ কলগেটত লিখা দামেই আছে 60 ৰুপিজ। কলগেটত 60 ৰুপিজ, কিন্তু আমাৰ লৈছে কলগেটৰ দাম, যিটোৰ দাম 60 মাৰ্কেটত। ইয়াতে পাইছোঁ কিমান? 45।
নামেৰি পাইছোঁ মই, নামেৰি 250 গ্ৰাম, এনেতো 85 হয়, আমি 54ত পাইছোঁ। আৰু কলগেটটো পালোঁ 45, তাৰপিছত আটা পালোঁ 72, আৰু ধনিয়া পাউডাৰ 30, পটেটো পালোঁ 20 টকা, 1 কেজিত 10 টকা, 2 কেজি লৈছোঁ 20 টকা। এইখিনি, আৰু শ্বিপিং চাৰ্জ নাই। এই 5টা বস্তু আৰু মিঠাতেলৰ সৈতে 6টা বস্তু, এই 6টা বস্তুটোত মোৰ প্ৰায় ৰাহি হৈছে 150 মান টকা। তো ভাবক, এতিয়াও দেৰি হোৱা নাই, আপোনালোকে জলদি এপটো ডাউনলোড কৰক। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলৰ যোগেৰে মোৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ, মই ইয়াৰে গোবিলিয়নৰ মই লিংকটো দি দিম, আপোনালোকে ডাউনলোড কৰিব বুলি মই আশা ৰাখিলোঁ। তো এইটো হয়নে নহয় কওকচোন বাৰু? একদম সহজ টিপ, আমি মহিলাবিলাকৰ কাৰণে পইচা বাজেট কৰা, ৰাহি কৰাৰ আমাৰ সহজ টিপ। মিষ্টাৰৰ পৰা 500 লওক, আপুনি 300ত বজাৰ কৰক, 200 আপোনাৰ বাচি গ'ল। আমিতো চাকৰি নকৰোঁ, এইদৰে আমি ৰাহি কৰিব লাগিব। ইয়াতকৈ সহজ আৰু কি হ'ব পাৰে, হয়নে? বাকী আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবচোন। মই আপোনালোকৰ লগত এই সৰু সুৰা কথাখিনি শ্বেয়াৰ কৰি, আজিকালি অনলাইন শ্বপিঙে কৰে, কিন্তু এই এপটো গোবিলিয়নটো খুবেই মোৰ ভাল লাগে, কাৰণ বহুতখিনি পইচা ৰাহি হয়। আপোনাৰ যদি এটা বস্তু 10 টকা 15 টকালৈ ৰাহি হয়, আপুনি 5-6টা বস্তু দিলে আপোনাৰ কম হ'লেও 100 টকা এটা ৰাহি হয়। তো আশা ৰাখিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পোৱা বুলি। তো আজি বাই বাই।